গাইজ আমি আহি গ'লোঁ যোৰহাটৰ ৰামদেৱ বাবা মন্দিৰ। কিমান ধুনীয়া মন্দিৰটো, স্বৰ্ণ মন্দিৰৰ গতে দেখিবলৈ খুবেই ধুনীয়া। এয়া চাওক, ইমান ভাল লাগিছে। আঁতৰৰ পৰা ভিতৰখিনিও দেখাম আপোনালোকক। এতিয়া বলক ভিতৰলৈ যাওঁ, চাই থাকক। এয়া ভিতৰলৈ আহিছোঁ। ইমান ধুনীয়া লাগে মন্দিৰটো, মানে ফটো মাৰিলে খুব ধুনীয়া লাগে। চাই থাকক কি ধুনীয়া মন্দিৰ, একদম স্বৰ্ণ মন্দিৰৰ গতে। আৰু ইয়াত নহয় সদায় মই এতিয়ালৈ এইবাৰৰ সৈতে 3বাৰ হ'ল অহা। ইমান ধুনীয়া বতাহ এটা মাৰি থাকে, ভাল লাগি যায়। এয়া চাওক, ইমান ধুনীয়া লাগে। ভিতৰটো দেখাম চাব। এয়া আমাৰ দেহা শুই আছে। এয়া সকলোৱে ফটো মৰাত ব্যস্ত, ভিডিঅ' কৰাত ব্যস্ত। এয়া আপোনালোকক মই দেখাই গৈ আছোঁ এফালৰ পৰা। চাওক, এয়া চাওক, চাই যাওক, ইমান ধুনীয়া লাগিছে। এয়া চাওক, কিমান ধুনীয়া কাম কৰিছে। চাওক, এইখিনি দেখিছে? এয়া বাবা ৰামদেৱ। এয়া চাই লওক, কি সুন্দৰ। মন্দিৰটোলৈ সোমালেই ভাল লাগে দেখি। চাওকচোন, ইমান ধুনীয়া লাগিছে আৰু ইমান চাফা। আহিয়ে মনটো মানে ভাল লাগি যায়। এয়া চাওক, কি সুন্দৰ। আৰু আপোনালোকক এতিয়া ওপৰটো দেখাইছোঁ। ওপৰটো চাওক কি ধুনীয়া। ওপৰটো বহুত ওখ হয়, দেখিছে কিমান ভাল লাগে। ইয়ালৈ আহিব আপোনালোক। যোৰহাটৰখিনিতো আহিছে বহুত, যোনে নাই দেখা আহিব। খুব ধুনীয়া লাগে, এটা আহি পেলাই ভাল লাগে। আৰু ৰাম মন্দিৰ আহিব আপোনালোক। যোৰহাটৰ পৰা শিৱসাগৰ, গোলাঘাট বা য'ৰ পৰাই নহওক আহিব আপোনালোক। খুব ধুনীয়া প্লেচ এটা। এইফালে আছে চাওক, এইফালে চাওক অনন্ত শয্যা তাতে আছে। এইফালে পেডি ফিল্ড ইমান ধুনীয়াকৈ আছে, দেখিছে? খুব ভাল লাগে। বৰষুণ আহিছে অলপ, বৰষুণত তিতিবলৈও ভয় লাগে। এয়া চাওক, এয়া অনন্ত শয্যা গোটেই আছে, ইমান ভাল লাগে চাব। এয়া চাব, এইবোৰ ফুল চব ইমান ভাল লাগিছে। এয়া অনন্ত শয্যাৰ দৃশ্য হয়। এয়া চাওক, ইমান ধুনীয়াকৈ বনাই থৈছে। খুব বৰষুণ দিছে আজিলৈ, ইমান নেদেখাওঁ, বৰষুণ দিছে। আপোনালোক আহক, চাওক, এইটো খুবেই ধুনীয়া লাগে। এই হাতীগড়ৰ জেগাকণ, যোৰহাট হাতীগড়ৰ ফালে সোমাই পেলাই কি ধুনীয়া লাগিছে মন্দিৰটো। চাওক, ঠিক আছে, থেংক ইউ গাইজ।